নমস্কাৰ বৰ্ণালী ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ ঢেকীয়াখোৱা বৰনামঘৰ। সেইকাৰণে ভাবিলোঁ আপোনালোককো আজি ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আচলতে ৰাস্তাত ঘৰৰ পৰা ওলাই আহোঁতে ভিডিঅ' কৰা নহ'লে, এতিয়া আমি আৰু অকণমান দূৰ আছে ঢেকীয়াখোৱা বৰনামঘৰৰ ওচৰৰে পালোহি। ভাবিছোঁ যিহেতু ৰাস্তাটো ভিডিঅ' কৰা নহ'ল, ইয়াতে অকণমান কৰি লওঁ। আৰু এয়া আহি আমি পাই গ'লোহি। ইয়াতে এতিয়া আমি গাড়ীখন পাৰ্কিং কৰিম আৰু শৰাই ল'ব লাগিব। শৰাই লৈ ল'ম আৰু চাকি বন্তি লৈ ইয়াৰ পৰা আমি ওলাই যাম। এতিয়া আমি ভৰি হাত ধুই চাকি বন্তি লৈ পিনে শৰাই লৈ ওলাই আহিছোঁ। আৰু সৌৱাত আমি গেটখনো অলপকৈ দেখি আছোঁ। আৰু নামঘৰৰ ভিতৰত নাম আৰু প্ৰসংগ কৰি আছে সম্ভৱ, তাৰো মাত আমি অলপকৈ শুনা পাইছোঁ। ইমান দিনৰ পৰা আহিম বুলি ভাবি থকা ঠাইখনলৈ শেষত আহিব পালোঁ। আৰু ভাদ মাহ যিহেতু, ভাদ মাহত নামঘৰলৈ আহি আৰু বেছি ভাল লাগে। সেইবাবে ভাদ মাহতে আহিবলৈ আমি ঠিক কৰিলোঁ। এয়া নামঘৰত আমি এতিয়া সোমাম। আপোনালোককো লগতে লৈ যাম, আপোনালোকেও চাই থাকিব, নিশ্চয় ভাল লাগিব ভিডিঅ'টো চাই। এয়াই হৈছে ঢেকীয়াখোৱা বৰনামঘৰৰ সন্মুখ ভাগ। আৰু ইয়াত লিখা আছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰ, আৰু তলতে হাতী দুটা আছে। এইফালেদি নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰি। এনেকৈ ধুনীয়াকৈ কৰিডৰ আছে, এইফালেদি যাব পাৰি। আৰু যিহেতু কৰোণা হৈ আছে, তাৰ বাবে অলপ সাৱধানতা অৱলম্বন কৰি থকা হৈছে। ইয়াতে প্ৰথম সোমাই যাওঁতেই নিজৰ নাম এণ্ট্ৰি কৰি ভেকচিন লৈছে নে নাই লোৱা এইকেইটা লিখি দিব লাগে, আৰু লগত মোবাইল নাম্বাৰটো দিব লাগে। যিহেতু গ্ৰুপত গ'লে যিকোনো এজনে এনেকৈ চহী কৰিলে হৈ যায়, মই তেতিয়া ভিডিঅ' কৰিবলৈ নহ'ল। এয়া এতিয়া পালোহি চাকি জ্বলোৱা ঠাই। ইয়াতে শাৰী শাৰীকৈ ধুনীয়াকৈ চাকি জ্বলাব পাৰি। আৰু মই ভাবিছোঁ চাকি কেইগছ জ্বলাই লওঁ, সেইবাবে সোমাই আহিছোঁ। এয়া চাকি জ্বলাই হৈ গ'ল, চাকি জ্বলাই ল'লোঁ। চাকি জ্বলাই এতিয়া যাম আমি নামঘৰৰ ভিতৰলৈ। নামঘৰৰ ভিতৰত যিহেতু প্ৰসংগ কৰি আছে, তাত আমি সেৱা ল'মগৈ। আৰু প্ৰসংগতো অলপমান বহিব লাগিব। নামঘৰলৈ আহি যদি প্ৰসংগত নবহোঁ তেতিয়াতো একেবাৰে ভালেই নালাগিব। সেইকাৰণে তাতো অকণমান সময় বহিমগৈ। এতিয়া আমি যাওঁ নামঘৰৰ ভিতৰলৈ, আপোনালোকেও চাই থাকক। এয়া দেখিছে নামঘৰত প্ৰসংগ কৰি আছে। ময়ো সোমাই আহিছোঁ ভিতৰলৈ, ভকতৰ সেৱাভাগ লৈ লওঁ। দেশৰ যি পৰিস্থিতি হৈ আছে, অতি সোনকালে যেন ভাল হয়। ঘৰখনৰো সকলোৱে ভালে থাকক। মানুহজনো যিহেতু ইমান দূৰত আছে, তেওঁ ভালে থাকক, তাকে কামনা কৰি সেৱা কৰিছোঁ। নামঘৰৰ ভিতৰত যিহেতু ভিডিঅ' কৰিবলৈ ভাল নালাগে, তাৰ বাবে অকণমানেই কৰিছোঁ, যাতে আপোনালোককো দেখাব পাৰোঁ। আৰু এতিয়া আমি নামৰ সেৱালৈ বাহিৰলৈ ওলাই আহিছোঁ। এয়া হৈছে মাধৱদেৱে ভৰি ধোৱা মুহা। দিহা নদীৰ পাৰত মাধৱদেৱে ভৰি ধুইছিলে এই মুহাৰ ওপৰতে। এইটো ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে। এতিয়া আমি নামঘৰৰ পৰা ওলাই আহিলোঁ প্ৰসাদ লৈ। আৰু যিহেতু যাওঁতে ভিডিঅ' কৰা নহ'ল, এতিয়া মই লাডুঘৰৰ কাষত যিখন ৰাস্তাৰ কাষত তোৰণ আছে ঢেকীয়াখোৱা বৰনামঘৰৰ, সেইখনৰো অকণমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ। বতৰটো একেবাৰে বেয়া কৰিছে, এয়া বাহিৰত বৰষুণো দিছে। যিহেতু আহোঁতে ভিডিঅ' কৰা নহ'ল, মই ভাবিছিলোঁ যাওঁতে ভিডিঅ' কৰিম,
কিন্তু বতৰৰ পৰা কিমান দূৰ সম্ভৱ হয় মই নাজানো। তথাপিও অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া আহি পালোহি নুমলীগড়। এতিয়া বৰষুণজাক বাৰু কমিলে, ইয়াতে নামি চাহ একাপ খাই লওঁ। এয়া এতিয়া চাহ আৰু চিংৰা খাই লৈছোঁ গৰম গৰম। তাৰপিছতে আমি যাম নুমলীগড়ৰ পৰা। এয়া এতিয়া নুমলীগড়ৰ পৰা আহি আছোঁ। বাগানৰ মাজে মাজে সেউজীয়া পৰিৱেশ বহুত ভাল লাগে। আৰু এতিয়া আমি পামগৈ বাবা থান। যিহেতু আমাৰ ফালে যাওঁতে ৰাস্তাৰ মাজতে আমি বাবা থান দেখি থৈ যাওঁ, কিন্তু আজি মই অকল গেটখনহে দেখাব পাৰিম। মই আকৌ আপোনালোকক পিছত এদিন বাবা থানৰ ভিডিঅ' বাৰু দিবৰ কাৰণে চেষ্টা কৰিম। যদি আপোনালোকে সেইটো ভিডিঅ' সোনকালে চাব বিচাৰিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। তেতিয়া মই যিমান সোনকালে পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এয়াই হৈছে বাবা থান শিৱ মন্দিৰৰ গেট। ইয়াৰ ভিতৰতে বাবা থানৰ নতুন মন্দিৰটো আছে। পুৰণা মন্দিৰটো বেলেগ এটা ৰাস্তাইদি যাব লাগে, সেইটো মই আপোনালোকক বাৰু দেখাম। নতুন মন্দিৰটোৰ পৰা অলপ আহিয়ে এয়া বাবা থানৰ পুৰণা মন্দিৰটো পায়হি। এইফালেদি উঠি যাব লাগে আৰু ওচৰতে এইফালে চিৰিও আছে। চিৰিয়েদিও আপোনালোকে উঠি যাব পাৰে। ভিতৰত ধুনীয়া পৰিৱেশ হয়, চাব পাৰিব। এইমাত্ৰ আহি ঘৰ পাইছোঁহি। এতিয়া বাজিলে 5:20 আৰু অৱস্থা একেবাৰে বেয়া হৈ আহিছে। আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।